নাম দুমদুমীয়াৰ মানুহ মই নাম দুমদুমীয়াত থাকোঁ সেইকাৰণে তাতে মই দপদপনি দি থাকোঁ প্ৰতি বছৰে কিন্তু এইবাৰ মই এতিয়া মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল চেনেলটোৰ নামটো মেনশ্যন নকৰোঁ গম পাবই আপোনালোকে মোৰ চেনেল এয়া আমাৰ ৰাতি মানে মানুহবিলাক সকলো ব্যস্তটো চাকৰিয়াল বিজনেছমেন তাৰপিছতো ৰাতি ইমান কষ্ট কৰি আমি ভেলাঘৰ ষ্টাৰ্ট কৰি আছোঁ বনাই আছোঁ অলপ মই ৰাতি কষ্ট কৰি কেনেকৈ ভেলাঘৰ বনাই আছোঁ তাকে চাওঁ লগ এটা আহিব মোৰ এটা কিবা কোৱা নাই আয়োজন চলি আছে বিজনেছমেন চাকৰিয়াল চব ব্যস্ত মানুহ কৰিব লাগিব ভাই অঁ যিহেতু আমাৰ বিহুটো আৰু বাপতি শাহুন গতিকে কৰিবই লাগিব ইমান হাজাৰটা ব্যস্ততাৰ মাজতো এফালেও দিয়ক তাকে ক'ব মনটো খুৰা আমাৰ দিনটো দোকানদাৰী কৰি আহি ৰাতি সেনেকৈ কাম কৰি আছোঁ বহুত কষ্টত বহুত কষ্ট কালচাৰ লাইনটো এৰি এতিয়া বহুত কম্প্ৰমাইজ কৰি আছে হয় উপায় নাই উপায় নাই এয়া সাজু হৈ আছে ৰাতি আমিতো এই আমাৰ জানখমেন আমি গাড়ী চলাব নোৱাৰো আজি গাড়ী ডিউটি নাই তাকে এতিয়া হেৰালিঘৰ বনাই আছো আমাৰ নতুন পৰম্পৰা এইটো কৰিব লাগিবই নতুন পৰম্পৰা আমাৰ कौन है ये लोग कहां से आते हैं इनके पास মানে নতুন নহয় মানে ভৱিষ্যতৰ আমাৰ এয়া মনটো খুৰা পূৰা ব্যস্ত হৈ আছে কামত হেঁপাহৰ ভোগালী বিহুটো হয় আমি এইভাৱে এই লাইটৰ পোহৰত দিনত আমি বিভিন্ন কামত সকলোৱে ব্যস্ত থাকোঁ গতিকে দিনত আমি সময় নাপাওঁ গতিকে ৰাতি হ'লেও আমি লাইটৰ পোহৰত সুন্দৰভাৱে আমি হেৰালিঘৰৰ কাম কৰি আছোঁ আমাৰ লগত সহপাঠী সকলো আছে চব চাইডে চাইডে আছে অলপ মানে ৰেষ্ট লৈছে আৰু কিন্তু আমাৰ মনটো খুৰা ৰেষ্ট লোৱা নাই হয় সকলোৱে মজুৱা আনি কামি বানি এই ৰাতি হ'লেও এতিয়া সকলোৱে কাম সুন্দৰভাৱে কৰি আছে আৰু ভোগালী বিহুটো সুন্দৰভাৱে পালন কৰিম বুলি সকলোৱে মানে নিশ্চয় লাগিছে এজন পূৰা সম্পূৰ্ণ এটা বিজনেছমেন একেবাৰে সময় নাপায় দিনত ৰাতি আহি যে আমাক ইমানখিনি সময় দিছে অশেষ ধন্যবাদ মনটো খুৰালে আমাৰ ষ্ট্ৰীট লাইট বহুত সহায় কৰিছে বহুত সহায় কৰিছে ষ্ট্ৰীট লাইটটোৱে জেগাত তেনেকুৱা সুবিধা নাই দিনতে কৰে সেইকাৰণে আমি ৰাতি বেছি পদক্ষেপ দিওঁ আমাৰ গাঁওখন নিচেই সৰু আমাৰ সেনেকুৱা ধৰণৰ মানে জেগা নাই সেইকাৰণে আমি স্কুল ঘৰতে আমি ভেলাঘৰটো সাজোঁ আৰু প্ৰত্যেক বছৰে আমি ইয়াতে সাজোঁ প্ৰত্যেক বছৰ মানে আমি জানাপা ইয়াতে আৰু এয়া আমাৰ ভেলাঘৰ ৰেডি হৈ আছে আজি 11 তাৰিখৰ পৰাই লাগি আছোঁ আমি দেখা যাওক কিমান দূৰ আগুৱাই যায় নাম দুমদুমীয়াৰ মানুহ মই নাম দুমদুমীয়াত থাকোঁ সেইকাৰণে তাতে মই দপদপনি দি থাকোঁ প্ৰতি বছৰে কিন্তু এইবাৰ মই এতিয়া বৰ্তমান এতিয়া পদাৰ্পণ ফাইনেলিষ্ট মানে মই ইয়াতে হাউলি ঘৰত মই এইবাৰ এই বছৰ মাঘৰ বিহু কি ধৰণৰ মানে বিহু লাগে মই গোটেইখিনি মই দিম গোটেই মানে ৰাইজে আপুনি মাঘ বিহু উপলক্ষে মানে মাঘ বিহু আপোনালোকৰ ট্ৰেডিশ্যনৰ ওপৰত ট্ৰেডিশ্যন লেংগুৱেজত কিবা এটা কৈ দিয়কচোন जोंनि बर'नि माने मागो दमासि अहा जोंनि बर'आ जे बोरै रंजानाय बाजानाय खालामो बे रंजानाय बाजानाया जोंनि बर' हारियावहा বিভিন্ন माने स्टाइलनि बा বিভিন্ন माने माने बे माने रूप अर्थात माने बि একেই কথা নহয় জানো ভাইটি এতিয়া অসমীয়াত কওক যিখিনি ক'লে বুজাই দিবলৈ মন হয় মানে ৰূপ মানে জনী মানে আমাৰ বড়ো ভাষাত মানে মোহৰ এই ভোগালী মানে মাঘ দমাচি মাঘ দমাচিনি মানে ৰংজানাই মানে बे रंजानाय बाजानायाव जोंनि
बेबादि বন্ধু মানে আমাৰ বড়ো ভেলাঘৰ মানুহ আমাৰ মাজত আহি আমাৰ লগত এয়া কাম কৰি আছে তাৰপিছত তুমি এটা আমাৰ সহযোগী প্ৰাৰ্থী। হেৰি মাঘৰ বিহু এটা দিয়াচোন আমি লগতে অ, আছো আমি লগত আছো মাঘৰ বিহু এক গান গাই দিয়া। আমি সকলো সহায়কাৰী ঢোল লৈ পেলাই আমাৰ নিপল পৰা পুৰা ফুল এনজয় হৈ আছে আৰু ভাল লাগে ইমান ব্যস্ততাৰ মাজত যে ৰাতি হ'লেও ইমানখিনি ফূৰ্তি কৰাৰ বাবে পুৰা এংগেল মিলাই পেলাই সকলো ব্যস্ত মানুহ গম পাইছে কাৰণ দিনত সকলো ব্যস্ত থাকে সকলোৰে কাম কোনোবা যদি বিজনেছমেন কোনোবাজন চাকৰিয়াল তাৰ মাজতে ৰাতিখন ইমান কষ্ট কৰি এয়া চাওক আমাৰ অসমীয়া সংস্কৃতিটো বজাই ৰখা আমি প্ৰচেষ্টা চলাই থাকোঁ আৰু বজাই ৰাখিম এনেকৈ কষ্ট কৰি যাম আমি বা গোটেই অসমবাসীয়ে এনেকৈ কষ্ট কৰি যাব লাগে বলক বিশেষ ইমান মই কথা ক'ব নাজানো তথাপি মই মানে আৰম্ভ কৰি আছোঁ কথা ক'বৰ কাৰণে লাহে লাহে চাগে মই ক'বলৈ শিকিম বা পাৰিম আগবাঢ়ি যাম আপোনালোকে আশীৰ্বাদ কৰিব ৰাতিখন মই কামো কৰি আছোঁ লগতে ভিডিঅ' বনাই আছোঁ মই যিখিনি কাম কৰিছোঁ মই দেখাব পৰা নাই কাৰণ ইয়াত ভিডিঅ' কৰা মানুহ বিশেষ এনেকুৱা নাই মই যিখিনি কাম কৰিছোঁ মই দেখাব পৰা নাই আৰু যিখিনি সময়ত মই ৰেষ্টত আছোঁ বা মই এনেকৈ মোবাইলটো ভিডিঅ' কৰিবৰ কাৰণে আহিছোঁ তেতিয়া মোক সহযোগ কৰিছে যে তই কৰ ভিডিঅ' কৰ একো নাই আমি কৰি আছোঁ কষ্ট তেওঁলোকে কষ্ট কৰি আছে অলপ চাই থাকিব ভিডিঅ' Hoy ya no es conmigo un menor.
এইখন মোৰ বাচন্তিখন আকৌ দেখাই দিছোঁ আপোনালোকক প্ৰায় ভিডিঅ'ত মোৰ বাচন্তি দেখা পায়েই আজি ভালকৈ দেখাই দিছোঁ বাচন্তিখন মোৰ আমাৰ সম্পূৰ্ণ হৈছেগৈ আৰু এতিয়া প্ৰায় 12টা বাজিছে 12টালৈ মানে 2 মিনিট আছে আৰু 12টাই ফাইনেলি আমাৰ ভেলাঘৰ সাজি প্ৰায় সম্পূৰ্ণ হৈছেহি আৰু 90% হৈ গৈছে এইবাৰ বিশেষ ইমান আয়োজন কৰা নাই চিম্পুলকৈ ভেলাঘৰটো সাজা হৈছে লগ দিছোঁ আমাৰ পূৰা জুই ধৰি আছোঁ ঠাণ্ডা ভেলাঘৰ সকলো অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আজি ইংৰাজী নৱবৰ্ষৰ 11 তাৰিখ মানে 12 তাৰিখে হ'ল ৰাতি 12টা বাজি গ'ল সকলোখিনি সামৰি সুতৰি আমাৰ ভেলাঘৰটো ৰেডি হৈ গ'ল সামৰি সুতৰি এতিয়া ঘৰলৈ আহি আছোঁ ঘৰ পামহি এতিয়া ৰাতি প্ৰায় 1:30 বাজিছে পাই গ'লোহি ঘৰ মানে অকণমান আছে আৰু ব'লক এয়া ফাইনেলি ঘৰ পাই গ'লোহি পিছৰ দৃশ্য দেখা পাব আৰু অৱশেষত ঘৰ পালোহি এতিয়া বিচনাত ভাত পানী খাই এয়া শুব লৈছোঁ শুভৰাত্ৰি সকলোকে গুড নাইট ভিডিঅ'টো ইমানতে সামৰিলোঁ